কেইবাগৰাকী কেৱল ৰহাৰ পৰা নহয়, আমাৰ কেইবাটাও বিধানসভা সমষ্টি, কিন্তু আমি পৰ্যায়ক্ৰমে কৰি থাকিম। আৰু গোটেই অসমতে আজি আমাৰ বিভিন্ন জিলা কংগ্ৰেছ কমিটিৰ মুখ্যালয়ত গোটেই অসমতে প্ৰায় 10,000 লোকে বিভিন্ন ঠাইত আজি কংগ্ৰেছৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি 10,000 লোকে যোগদান কৰিছে। আজি কেৱল তিনিচুকীয়া জিলাতে গৌৰৱ গগৈৰ নেতৃত্বত তিনিচুকীয়া জিলাতে 3,000 লোকে তাত যোগদান কৰিছে। ঠিক তেনেধৰণে প্ৰত্যেকটো জিলা মুখ্য কাৰ্যালয়তে কংগ্ৰেছৰ এইদৰে জইন কৰিছে। আমাৰ নগাঁৱতো 1000 ওচৰা-ওচৰি ব্যক্তিয়ে জইন কৰিছে। গতিকে এইটো চলি থাকিব, কাৰণ এইটোৱেই হ'ল যে অসমৰ প্ৰত্যেক ঠাইৰে বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহৰ আজি ঐক্যতান সন্মিলিতভাৱে মানুহে এই বিজেপিৰ এই অপশাসনত অতিষ্ঠ হৈ পেলাই কংগ্ৰেছৰ পতাকাৰ তলত আহি নিজৰ আনুগত্য প্ৰকাশ কৰিছে আৰু বিচাৰিছে যাতে কংগ্ৰেছ দলে এই বিজেপিৰ অপশাসন উৎখাত কৰি 2026 চনত দিছপুৰত কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ প্ৰতিষ্ঠা কৰিব পাৰে। আৰু এইখন যুঁজত তেওঁলোক প্ৰত্যেকজনে আহি পেলাই একোজন সৈনিকৰ সৈনিকৰ ভূমিকা পালন কৰিবৰ কাৰণে তেওঁলোকে কংগ্ৰেছ দলত যোগদান। এফালে মানুহে এই যে এষাৰ কথা আছে নহয়, বিজেপিয়ে চামুচ দি বেলচাৰে সৈতে পিছ দুৱাৰ দি চব লৈ যায়। তেওঁলোকে এই ললিপপ দিয়াৰ নিচিনাকে এতিয়া কি দিব খুজিছে, বোলে নিমখ 1 কেজি দিব, বোলে মিঠাতেল দিব, বোলে কিবা কিবি দিব। আজিকালি অসমৰ মানুহে সেইবিলাক নিবিচাৰে। অসমৰ মানুহে বিচাৰে আত্মসন্মান, অসমৰ মানুহে বিচাৰে কৰ্মসংস্থান, অসমৰ মানুহে বিচাৰে অতিৰিক্ত উপাৰ্জন। আৰু অতিৰিক্ত উপাৰ্জনেৰে আজি মহিলাসকলে ওলাই আহি কৈছে যে আমাক এই লাখপতি বাইদেউৰ এই মিছা প্ৰহসন, মিছা সপোন নেদেখুৱাবা, আমাক কৰ্মসংস্থান দিয়া, যাতে আমি নিজাববীয়াকৈ উপাৰ্জন কৰিব পাৰোঁ। আমি নিজে 5 কেজি চাউল নিজে আমি কিনি ল'ম, তোমালোকে ফ্ৰী চাউল দিয়াৰ কোনো দৰকাৰ নপৰে। এনেধৰণে আজি অসমৰ মানুহ ওলাই আহিছে। আৰে সৰু ল'ৰাই দেখোন তেওঁক ধৰ্মঘণ্ট দেখুৱাই দিছে দেখোন। কিয় ইমান ভয়ত আছে তেওঁ? সৰু ল'ৰা ডাঙৰ ল'ৰা বুলি নহয়, কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াত আমি এই মহাযুঁজত অৱতীৰ্ণ হৈছোঁ। তেওঁতো এনেধৰণে বহুত প্ৰতিশ্ৰুতি দিছিলে, মই আঙুলিয়াই দিওঁ। তেওঁতো আজি 3 বছৰমানৰ আগতে আমাৰ ছোৱালীবিলাকক দেখোন 1 তোলাকে সোণ দিম বুলি কৈছিলে। সেইবিলাক কি হ'ল? এতিয়া সোণ দিছে নেকি তেওঁ? গতিকে তেওঁৰ কথাৰ কোনো মূল্য নাই। তেওঁ বেবেৰিবাং কথা কয়, মিছা প্ৰতিশ্ৰুতি দিয়ে, প্ৰত্যেক ক্ষেত্ৰতে প্ৰতিশ্ৰুতি দি মানুহক আশাৰ